আজি মই ওদালগুৰি ডিষ্ট্ৰিক্টত ডিচি অফিচত বহি পেলাই চিফ মিনিষ্টাৰৰ ভিডিঅ' কনফাৰেন্সত যোগদান কৰিছিলোঁ। বিশেষকৈ যিটো বানপানী হ'ল তাৰ পিছত যিটো পৰিস্থিতি সেইটো পৰ্যালোচনা কৰি তেওঁলোকক কম্পেনচেশ্যন দিয়া আৰু আৰ্থিক সাহায্য দিয়া বিষয়টো লৈ পেলাই আলোচনা কৰা হৈছে। বানপানী হৈ গ'ল। বিটিআৰ অঞ্চলৰ 4টা জিলাৰ ভিতৰত ওদালগুৰি এটা জিলা য'ত খুব বেছিকৈ বানপানী পৰিছিল। বিশেষকৈ গলন্দী নদী তাৰ যিটো মাথাউৰি তাত 3টা ঠাইত ভাঙি গৈছে। তাৰ কাৰণে মাথাউৰি পুনৰ নিৰ্মাণৰ কাৰণে বৃহৎ অংকৰ পইচা লাগে। প্ৰায় 17-18 কোটিমান টকাৰ প্ৰয়োজন হ'ব বুলি এটা অনুমান কৰা হৈছে। সেইকাৰণে ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক মই জনাইছোঁ যে আপুনি আহক, তেওঁ কেইদিনমান পিছতেই মথাউৰি চাই যাব। আৰু কলাইগাঁও, হৰিচিঙা চাৰ্কেল, কলাইগাঁও চাৰ্কেল আৰু এটা চাৰ্কেল হ'ল খৈৰাবাৰী, এই 3টা চাৰ্কেলতো সৰু সৰুকৈ হ'লেও বহুত ক্ষতিগ্ৰস্ত হৈছে, ক্ষতি হৈছে। কিছুমান এৰিয়াত স্কুল পানীত যাবৰ অৱস্থা হৈছে। সেইখিনি আমাৰ আসাম চৰকাৰৰ যিটো ছেক্ৰেটাৰী দিলীপ বৰা যোৱাকালি চাই গ'ল, আজি ময়ো চাই যাম। উদ্দেশ্যটো হ'ল যে বানপানীত আক্ৰান্ত হোৱা, ক্ষতিগ্ৰস্ত হোৱা কোনো এজন ব্যক্তিয়ে যাতে কম্পেনচেশ্যন পোৱাৰ পৰা বঞ্চিত নহয়। তো তেওঁলোকক কম্পেনচেশ্যন দিয়া হ'ব যিসকলে ৰিলিফ কেম্পত আছিল বা ৰিলিফ কেম্পৰ পৰা গুচি গ'ল। সেইসকলক 3,800 টকাকৈ যেনেকৈ দিয়া হয়, কোনোবা বাচন বৰ্তনৰ কাৰণে, কাৰোবাৰ কাপোৰৰ কাৰণে, আৰু ঘৰত গৈ পেলাই যাতে স্বাভাৱিক জীৱন যাপন কৰিবৰ কাৰণে এটা সহায় পায়। বাকী যিবিলাকৰ পাকা ঘৰ ভাঙি গৈছে, কাঁচা ঘৰ ভাঙি গৈছে, সেইটো এছেছমেণ্ট কৰিব লাগে। জিলা প্ৰশাসনক ক্লিয়াৰ কাট এটা নিৰ্দেশ দিছে আজি যে কোনো এজন ব্যক্তি যিয়ে বানপানীৰ দ্বাৰা আক্ৰান্ত হৈছে, সি আমি লিবাৰেলি চাম, দুই এজনক বেছিকৈ দিবলৈ চেষ্টা কৰিম, যিসকলক প্ৰাপ্য, কিন্তু কম হ'ব নালাগে, সেইটো চোৱা হৈছে। আৰু 5 তাৰিখৰ ভিতৰত যিখিনি এটা এক্স গ্ৰেচিয়া সকাহ দিয়াৰ কাৰণে যিখিনি পইচা দিয়া হয়, 3,800 টকা দিয়া হয় বুলি কয়, 5 তাৰিখ জুলাইৰ ভিতৰত সেইটো সম্পূৰ্ণভাৱে দিব লাগে বুলি ক্লিয়াৰ কাট এটা নিৰ্দেশ দিয়া হৈছে। 2 তাৰিখ জুলাইলৈকে আমাৰ ঘৰ ভাঙা বা ছয় সম্পত্তি নষ্ট হোৱা তাৰ ডাটাবিলাক সম্পূৰ্ণ কৰিব লাগিব। 10ৰ পৰা 15 তাৰিখৰ ভিতৰত মই আকৌ আহিম আৰু ছেক্ৰেটাৰীয়ে আহিব আৰু সেই ডাটাবিলাকক ৰিভেৰিফিকেশ্যন কৰিব ফিল্ডত গৈ পেলাই। সঁচাকৈ যিসকল জেনুইন ব্যক্তি সেইসকলৰে নাম আহিছে না আন কাৰোবাৰ আহিছে। 15 তাৰিখত এইটো সম্পূৰ্ণ হোৱাৰ পিছত 15ৰ পৰা 20ৰ মাজত অসম চৰকাৰে তেওঁলোকক চেক বিতৰণ কৰাৰ কাৰণে ব্যৱস্থা কৰিব। তাৰ বাহিৰেও কৃষিখণ্ডত খেতি পথাৰবিলাক নষ্ট হৈছে আৰু কাৰোবাৰ হয়তো জীৱ জন্তু নষ্ট হ'ল, তাৰ এটা নৰ্মছ আছে। নৰ্মছবিলাক বেলেগ বেলেগ। SDRF NDRFে নৰ্মছ মতে তেওঁলোকক কিমানকৈ কম্পেনচেশ্যন দিয়া হয় সেইমতে দিয়া হ'ব। আনফালে মাছৰ পুখুৰী, ফিচাৰী সেইটো নষ্ট হৈছে। গোটেইবোৰ এছেছমেণ্ট কৰি পেলাই 15 তাৰিখৰ ভিতৰত আমি সম্পূৰ্ণ কৰি 15ৰ পৰা 20ৰ ভিতৰত কম্পেনচেশ্যন দিয়াৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। তো আজি ওদালগুৰিত আহি পেলাই যিটো দেখিছোঁ যে ভেৰগাঁও চাব ডিভিজন হিচাপে যথেষ্ট ক্ষতি হৈছে। আৰু কোন নদী কৈছিলে, নদীৰ দ্বাৰা খহনীয়াৰ সমস্যা হৈছে, এইটো মই চাই যাম। আৰু ছয়েল কনজাৰ্ভেশ্যনৰ কিছুমান স্কিম নষ্ট হৈছে, সেইটোও মই চাই যাম। কিছুমান খেতি পথাৰ আজি বোকা পানীৰে ভৰ্তি হৈ গ'ল, তাত আৰু খেতি কৰিব পৰা অৱস্থা নাই। এগ্ৰিকালচাৰ বিভাগক আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ যে য'ত য'ত আকৌ খেতি কৰিব পৰা অৱস্থা আছে তাত কঠীয়া দি পেলাই বা বীজ দি পেলাই তেওঁলোকক সহায় কৰিব লাগে। তেওঁলোকে যথেষ্ট কাম কৰিছে। জিলা প্ৰশাসন আৰু মহকুমা প্ৰশাসনে
তেওঁলোকৰ তৰফৰ পৰা যথেষ্ট চেষ্টা কৰিছে, ভালকৈ কাম কৰি আছে। কিন্তু য'ত বা ক'তবা যদি লিখনা আছে, আপোনালোকৰ সংবাদ মাধ্যমে হওক বা জনগণৰ ৰাইজ আগবাঢ়ি আহি সংকটৰ সময়ত বন্ধু হিচাপে আঙুলিয়াই দি পেলাই কাম কৰিব লাগে। সেইটোৱে মই আহ্বান জনাওঁ। চৰকাৰ অন্য বিষয় কোনো চিন্তা কৰা নাই। বানপানী ক্ষতিগ্ৰস্ত হোৱা মানুহক সকাহ দিয়া, সহায় কৰাটোৱেই মূল উদ্দেশ্য হৈ গৈছে। আজি ওদালগুৰিত যিখিনি হৈছে তাৰ 10 গুণ বেছি শিলচৰ আৰু কাছাৰত হৈ আছে, বা দৰঙত হৈ আছে, বৰপেটাত হৈ আছে, বজালিত হৈ আছে। কিন্তু আমাক এটা দায়িত্ব দিছে যে কিছু হ'লেও ক'তবা যদি ক্ষতি হৈছে সেই যাতে অঞ্চলৰ মানুহবিলাকে বঞ্চিত নহয়। তো এইটোৰ কাৰণে মই আজি আহিছোঁ আৰু মই আশ্বাস দিছোঁ যে বানপানীত সহযোগিতা বা সহায় দিবৰ কাৰণে ৰাজ্য চৰকাৰৰ হাতত পুঁজিৰ অভাৱ নাই। সকলো ধৰণৰ আৰ্থিক সাহায্য জনগণৰ ৰাজ্যলৈ প্ৰদান কৰা হ'ব। মানে পকীখন আছে য'ত 40 বছৰ পূৰ্বে বনাই থোৱা আছিলে, কিন্তু এইখিনি যদি কিবাকৈ যদি ভাঙি যায় তেনেহ'লে আমাৰ এই চাব ডিভিজনৰ মই চাম ইমিডিয়েট একশ্যন ল'বৰ কাৰণে এইটো। কাৰণ ইয়াত দুটা চৰকাৰ চলি আছে, এটা কাউন্সিল আৰু এটা ৰাজ্য চৰকাৰ। য'ত প্ৰয়োজন হয় যিকোনো চৰকাৰ ইমিডিয়েটলি তাৰ ব্যৱস্থা ল'ব লাগে ৰাজ্যৰ স্বাৰ্থত। মই যিখিনি চাই যাম আৰু আকৌ আহিম 2-এদিন পিছত, আকৌ 8 তাৰিখত আকৌ পূৰ্ণাংগ পৰ্যায়ৰ এটা পৰ্যালোচনা বৈঠক হ'ব DC অফিচত। তাৰপিছত 10 তাৰিখত ফাইনেল লিষ্টটো ওলাব লাগে, সেইখিনিকে নিৰ্দেশ দিয়া হৈছে। পানী এৰি দি অহা এই মানে কাহিনীবিলাক মানে বহুত বছৰ পুৰণা চলি আহি আছে, এইটো চলিয়ে থাকিব। কিন্তু আজি বানপানী আগতো আছিল, কিন্তু আজিকালি বানপানীটো ইমান যে ভয়ানক হৈ যায়, বিধ্বংসী বানপানী হৈ যায় আৰু গাঁওবিলাক নষ্ট হৈ যায়, তাৰ কাৰণবিলাক অলপমান বেলেগ। সেইটো অলপ পুনৰ অধ্যয়ন কৰাৰ প্ৰয়োজন। আমাৰো কিছুমান যিটো এটা মানুহ হিচাপে যিমান শিক্ষিত নহওক কিয় আমাৰ চৰিত্ৰবিলাকৰো অলপমান পৰ্যালোচনা কৰিবৰ প্ৰয়োজন হৈছে। গছ গছনি কাটি আমি ধ্বংস কৰি দিলে নেচাৰেল এটা বেলেঞ্চ ছিষ্টেম বা নেচাৰেল কণ্ট্ৰল ছিষ্টেমটো আমি ধ্বংস কৰি দিছোঁ। এটা ইলিগেল মাইনিঙো হৈ আছে, শিল বালু পাথৰ উঠাই লৈ গৈ আছে। সেইবিলাকৰ কাৰণে নদ নদীৰ ওপৰত মানে আপোনাৰ নিয়ন্ত্ৰণ নোহোৱা হৈ গৈছে। ভূটানত আজি যে পানী অলপ অলপ এৰি দিছে, সেইটো এক ছাইডত মানে যদি আমি চাওঁ হয়, সেইটোৰ কাৰণে এইটো বানপানী হৈছে বুলি আমি চিধাকৈ ক'ব পাৰোঁ। কিন্তু ভূটানৰ যিবিলাক ৱাটাৰ ৰিজাৰ্ভৰ তাতে পানী যদি বেছি হৈ যায়, তাক এৰি দিয়া যদি নহয়, তেতিয়া কেনেবাকৈ সেই বানবিলাক ছিগি পেলাই পানী যে আহিব লগা হয়, তাতকৈ আৰু বেছি ভয়ানক হ'ব আজি যিখিনি হৈছে। তো এইটো এটা ৰেগুলেটৰী এটা ৰুল আছে বুজাবুজিৰ মাজত, আৰু এইটো ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ভূটানৰ মাজত সময়ে সময়ে এইটো ৰিভিউ কৰি আছে। ভূটান গভৰ্ণমেণ্টে আমাক আগতীয়াকৈ আগজাননী দিয়ে যে আমি বানপানী এৰি দিম। কিন্তু ইয়াত যিখিনি এটা ধ্বংস যিটো দেখিবলৈ পাইছোঁ, এই ভূটানৰ পৰা এৰি দিয়া পানীৰ কাৰণে মাত্ৰ নহয়, বেলেগ বেলেগ অন্য ৰিজনো আছে। তাৰ কাৰণে এটা ষ্টাডিও এটা অধ্যয়নো চলি আছে।